কাৰণে খেৰ পেলাবলৈ এডাল ৰছী লৈ লৈছোঁ। এয়া ৰছীডাল অলপ দীঘল হ'ব লাগিব। দীঘল ৰছীডাল এনেকৈ দুভাগ কৰি লৈছোঁ। এইটো আগ হয়, এনেকুৱা আগ। সেইফালে গুৰিটো আছে, ঠিক এনেকৈ থ'ম। থোৱাৰ পাছত এনেকৈ দীঘল কৰি ল'লোঁ। এইটো আগটো এনেকুৱা হৈ থাকিব, মানে দেখাই দিছোঁ আপোনাক। এনেকৈ থৈ এইফালে পাৰি দিব লাগিব। এতিয়া পাৰি এখন জবকাই দি এতিয়া মই খেৰখিনি ইয়াত উঠাম। ইমান গৰমত, গেলা গৰমত পিছলৈ ইমান গৰম নহয়। সেইকেইটা এইটো আগটো এতিয়া ইয়াত এনেকৈ নি মেলি এইখিনিকে ইমান দম খেৰ কৰি দিলোঁ। এই খেৰখিনিতো একেবাৰতে ক'ত হাতে নিয়া সম্ভৱ হ'ব, সেইকাৰণে ৰছীয়েদি নিম। এইটো আগ এনেকৈ আনি ইফালে এইটো সোঁ মাজতে হ'ব লাগিব দেই। সোঁ মাজত নহ'লে বেকাফালে পৰি থাকি যাব আৰু খেৰখিনি থকা আগটো সোমালে মানে গুৰিটো ঠিক তেনেকুৱা হৈ থাকে। এনেকৈ এডাল ৰছীয়ে মানে দুভাগ কৰিছিলোঁ যে, সেইটো কাৰণে এইডাল এনেকৈ কৰি ইয়াত এইটো ভৰাই দিব। এইডাল বান্ধিবলৈ বেলেগকৈ নালাগে, ইয়াত ভৰাই দিলেই হৈ গ'ল। ইয়াত এনেকৈ তললৈ এনেকৈ ভৰাই দিব লাগে। ভৰাই দি এনেকৈ টানি নি এনেকৈ সেইটো নিজে নিজে টাইট হৈ যাব। ইয়াত মই যদি সিফালে নি টানি নিওঁ, এনেকৈ নিজে নিজে টাইট কৰি দিব লাগিব। প্ৰথমে ইমান গাল খেৰ একেবাৰে চচৰাই লৈ যাম। এতিয়া সিফালে টানি নিয়া নহ'লে এতিয়া মই ইয়াক খেৰ চচৰাই আনি আছোঁ। দূৰত পেলাবলৈ লৈ যাওঁ। বহুত দূৰত খেৰ পেলাবলৈ দিগদাৰ হয়, সেইটো কাৰণে এনেকৈ লৈ আহিছোঁ। চচৰাই হেৰি পাইছেনে? মই খেৰ মুঠা কেনেকৈ চচৰাই আনিছোঁ। ফালে নি হাবিত লৈ আহিছোঁ। হাবি মানে তামোল গছ আছে, তামোল গছৰ গুৰিয়ে গুৰিয়ে দি দিম। সেইবোৰ তামোল ৰুই থৈ দিয়া আছিলে, বহুত হাবি হ'ল, সেইটো কাৰণে খেৰবোৰ এতিয়া দম কৰি থৈ দিওঁ। সেইবোৰ এতিয়া ইয়াত হাবিত পালোহি যেতিয়া, এতিয়া মই ৰছীডাল ইয়াত ভৰাই দিছিলোঁ, যিহেতু ইয়াত এনেকৈ ভৰাই দি আছিলে, এনেকৈ কৰি খুলি দিলোঁ। খুলি দিয়াৰ পাছত এনেকৈ টানি দিলে থাকি আহিলে, ৰছীডাল অকলে গুচি আহিলে। তামোল গছবোৰ এনেকৈ লগাই থৈছোঁ, এইবোৰ গোটেইবোৰ তামোল গছ লগোৱা আছে ইয়াত। মানে এই খেৰবোৰ এনেই পেলাই নিদিওঁ, প্ৰতিটো তামোল গছৰ গুৰিয়ে গুৰিয়ে দি দিম আৰু চাফাও হ'ব, বনবোৰ মৰিব। বস্তু এটা দেখাওঁ দেই, আপোনালোকে চিনি পায় নাপায় ক'ব। এইজোপা কি গছ চিনি পাইছেনে? এইটো আবৰ ধান বুলি কয়। ঠিক মানে গোমধানৰ নিচিনা। গোমধান মানে আমাৰ ইয়াত গোমধান বুলি কওঁ, বহুতে মকৈ বুলি কয়। মকৈ ঠাই অনুযায়ী কয়, আমাৰ সদিয়াত মকৈ বুলি খুব কমেই কয়। এতিয়া এইটো আবৰ ধান। এইটো ওপৰত আছে, ভাগি যাব। এইটো দেখাইছোঁ, এইজোপা গছজোপা ভাগি গ'লগৈ। এইটো আবৰ ধান দেখি পাইছেনে? ধৰিব নোৱাৰিব দেই। এইটো থোপাটো, এইটো আবৰ ধানৰ থোপা হয়। ইয়াক মানে খাব পাৰি ভাজি কৰি, পকিলে। এইটো এতিয়ালৈকে পকা নাই, আৰু দুদিনমান থাকিব লাগিব। পকিলে আপোনালোকক দেখাম। এইটো বস্তুটো মানে পপকৰ্ণ টাইপৰ ফুটি যাব। এইটো কেৰাহীত বা ক'ত ভাজিলে মানে শুকানকৈ ভাজিব লাগে, আৰু খায়ো টেষ্টি লাগে। এইটো সৰু হৈছে, কিন্তু এই থোপাটো ইমানটো থোপা ধানতে 1 পাচিমান ওলাব, মানে ইয়াৰ পপকৰ্ণ দেখাম আপোনালোকক ভাজি কেনে কেতিয়াবা। ইয়াৰ হেৰিটো কেনেকুৱা হয়, কেইজোপামান দি থৈছিলোঁ ইয়াত। হাবি হৈ আছে মোৰ বাৰীখন বহুত। আৰু দেখি পালোঁ এয়া লেচাই মাহ, এনেকৈ ক'ত সেইকেইটা ছিঙি কেনে লৈ যাওঁগৈ। ক'তে লাগি আছে ইমান ধুনীয়াকৈ।
এইবোৰ একো চিন্তা নাই, মানে ক'ৰবাতে পুতি থৈ দিলে হয় আৰু আমি বেছি কষ্ট কৰিবও নালাগে। ক'ৰবাতে পুতি থৈ দিলে এনেকৈ মাহবোৰ হৈ যায় লুমালুমে গছত। মানুহে শাক নাই বুলি কয়, অকণমান বাৰীত ওলাই আহিলে শাকেই শাক হয়, বিচাৰিব জানিলে। এইটো ভোলো লাগি আছে ইয়াত, কলগছতে ভোল আৰু লেচাৰ মাহ বুলি কয়, লেচা মাহ। দাংবডি নহয় আকৌ দেই, লেচা মাহ। দেখিলে কেনেকুৱা টিক্সত আনি মই ইমান দম দম কৰি দিলোঁ, একেবাৰে বহুত গাল খেৰ আহিছে। এইখিনি যদি আনিবলৈ লওঁ এসোপাকে বহুত দেৰি লাগিব, গতিকে ৰছীডালেৰে তেনেকৈ সহজকৈ টানি লৈ আহিলোঁ। ইডালেই ৰছী। আপোনালোকে কৰি চাবচোন, মোৰ টেকনিকটো এপ্লাই কৰিবচোন। মানে টাউনৰ মানুহক কোৱা নাই দেই, যিবিলাকে গাঁৱৰ মানুহে খেতি কৰে, খেতি কৰা মানুহে যিবিলাকে মৰণা চৰণা মাৰে, সেইবোৰ পেলাবলৈ কষ্ট হয়। বাকীখিনি কৰাৰ পাছত খেৰখিনি পেলোৱাটো বৰ আমনিদায়ক। সেইকাৰণে এনেকুৱা টিক্স এটা লগাব, ৰছীডাল লৈয়ে টানি আনিবলৈ আপুনি যিমান দূৰত হ'লেও পেলাই দিবগৈ পাৰিব। সেয়া দেখালোঁ। ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ বাই বাই।